নমস্কাৰ, অসমীয়া আধুনিক ঘৰলৈ মই মনিকা আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি মই আপোনালোকৰ ওচৰলৈ অন্য এটা ৰেচিপি লৈ আহিছোঁ। আজি মই আপোনালোকৰ ওচৰলৈ গাহৰি মাংসৰ লগত খৰিচা দিয়া এটা ৰেচিপি আনিছোঁ। এই ৰেচিপিটো মই খুব সাধাৰণভাৱে বনাইছোঁ, সেয়ে ভাবিলোঁ আপোনালোকৰ লগতো ৰেচিপিটো শ্বেয়াৰ কৰোঁ। গতিকে বলকচোন আৰম্ভ কৰোঁ আৰু ৰেচিপিটো বনাবলৈ কি লাগিব চাওঁচোন আহক। প্ৰথমতে গাহৰি মাংস লৈছোঁ। ইয়াতে মই গাহৰি মাংস আধা কিলো লৈছোঁ। আপোনালোকে নিজৰ প্ৰয়োজন অনুসৰি মাংসখিনি ল'ব। তাৰপাছত দুটা আলু লৈছোঁ, মিডিয়াম চাইজত কাটি দিছোঁ। এবাটি খৰিচা লৈছোঁ, দুটা পিঁয়াজ কাটি লৈছোঁ, আদা নহৰু অলপ পিচি লৈছোঁ, 3টা কেঁচা জলকীয়া লৈছোঁ আৰু কেইকিলামান মান ধনিয়া পাত লৈছোঁ। এতিয়া প্ৰথমতে মাংসখিনি ভালদৰে ধুই মাংসখিনি অলপ সময়ৰ কাৰণে বইল হ'ব দিছোঁ। মাংসখিনি যেতিয়া প্ৰথম এবাৰ উতল আহিলে তাৰপাছত মাংসখিনি নমাই লৈছোঁ। এতিয়া গেছটো জ্বলাই কেৰাহীখন বহাই লৈছোঁ। কেৰাহীখন যেতিয়া গৰম হ'ব তেতিয়া তাতে বইল কৰি থোৱা মাংসখিনি দি দিছোঁ আৰু অকণমান সময় পাছত চাব মাংসখিনিৰ পৰা নিজে নিজে অলপ তেল ওলাই আহিব। তেতিয়া আপোনালোকে মাংসখিনি এবাৰ ভালদৰে লৰাই দিব। এয়া দেখিছে নহয়, মাংসখিনিৰ পৰা খুব ধুনীয়াকৈ মাংসৰ তেলখিনি ওলাই আহিছে। এতিয়া ইয়াতে সোৱাদ অনুসৰি নিমখ দিছোঁ আৰু হালধি অলপ দি দিছোঁ। তাৰপাছত মাংসখিনি ভালদৰে এবাৰ লৰাই লৈছোঁ আকৌ। মাংসখিনি অলপ সময়ৰ কাৰণে ঢাকন দি লৈছোঁ। তাৰপিছত এয়া চাওকচোন, মাংসখিনিৰ পৰা খুব ধুনীয়াকৈ তাৰ তেলটো একদম ভালদৰে ওলাই আহিছে। এতিয়া আপোনালোকে মাংসখিনি কিন্তু অলপ ভালদৰে লৰাব। তাৰপিছত মাংসখিনিৰ পৰা তেল যেতিয়া অলপ বেছিকৈ ওলাইছে তেতিয়া তাতে কাটি থোৱা পিঁয়াজ অলপ দি দিছোঁ। অলপমান পিঁয়াজ মই ৰাখি থৈছোঁ একেবাৰে শেষত দিবৰ কাৰণে। আপোনালোকে প্ৰথমতে দি দিবও পাৰে বা শেষত হ'লেও দিব পাৰে। এতিয়া চাওকচোন, মাংসখিনিৰ পৰা ইমান ধুনীয়াকৈ তেল ওলাই আহিছে আৰু এতিয়া পিঁয়াজখিনি অলপমান ভাজি হোৱাৰ পাছত তাতে কাটি থোৱা আলুখিনি দি দিছোঁ আৰু আলুখিনিৰ লগত মাংসখিনি ভালদৰে এবাৰ মিলাই লৈছোঁ। তাৰপাছত অলপ সময়ৰ কাৰণে সিজিব দিম আৰু তাৰ কাৰণে ঢাকনখন লগাই দিছোঁ। তাৰপিছত ঢাকন এৰুৱাই চাইছোঁ, চাওকচোন মাংসখিনিৰ পৰা খুব ধুনীয়াকৈ আলুখিনিৰ লগত তেলটো মিলি গৈছে। এতিয়া তাতে কেঁচা জলকীয়া 3টা দি দিছোঁ। জলকীয়াকেইটা অকণমান কাটি দিছোঁ। তাৰপিছত আদা নহৰুখিনিও লগতে দি দিছোঁ। অলপ সময় পাছত খৰিচাখিনি দি দিছোঁ। তাৰপিছত মাংসখিনি ভালদৰে এবাৰ আকৌ লৰাই লৈছোঁ। অকণমান সময়ৰ কাৰণে এইখিনি ভালকৈ আকৌ সিজিব দিম। তাৰপিছত এয়া চাওকচোন, খুব ধুনীয়াকৈ তেলখিনি ওলাই আহিছে। তাৰপিছত আমি অকণমান পানী দি দিম। পানী অলপ দি দিছোঁ। তাৰপিছত এনেকুৱাকৈ মাংসখিনি খুব ধুনীয়াকৈ তাৰ তেলটো ওলাই আহিছে। তাৰপিছত অলপমান পিঁয়াজে ৰাখি থৈছিলোঁ, সেই পিঁয়াজখিনি মই আকৌ দি দিছিলোঁ। এয়া পিঁয়াজৰ লগতে মান ধনিয়া পাত কেইখিলাও দি দিছোঁ। এতিয়া গেছটো একেবাৰে কমাই লৈ পিঁয়াজখিনি অকণমান সিজিব দিছোঁ। এয়া চাওকচোন, মাংসখিনি আমাৰ প্ৰায় হৈছেগৈ। একদম কম জুইত অকণমান সময়ৰ কাৰণে আকৌ ৰাখি দিছোঁ যাতে পিঁয়াজখিনি মাংসটোৰ লগত একদম ভালদৰে মিলি যায়। এয়া আমাৰ আজিৰ খৰিচাৰ লগত গাহৰি মাংস ৰেচিপিটো ৰেডি হৈ গ'ল। চাওকচোন, মাংসখিনি যে বিৰাটেই ধুনীয়া দেখিছে আৰু খাবলৈ যে বহুত ভাল হৈছিল। আপোনালোকে বনাই চাব এনেদৰে। আজি ভিডিঅ'টো চাই যদি ভাল পালে তেনেহ'লে প্লিজ লাইক